ৰঙালাও আৰু ৰঙালাওৰ আগ সকলোৱে খাইছে নিশ্চয়, কিন্তু ৰঙালাওৰ কোমলীয়া পাতেৰে যে চাটনি খাব পাৰি, আপোনালোকে জানেনে কথাটো? ৰঙালাওৰ পাতেৰে আহকচোন আজি আমি কেনেকৈ চাটনি এখন খাব পাৰোঁ চাওঁ। নমস্কাৰ, মই মৌচুমী। ইউটিউব চেনেল মৌপি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথমটো ভিডিঅ' হয়। প্ৰথম ভিডিঅ'ৰ বাবে ভুল হ'ব পাৰে, মই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম আৰু চেষ্টা ৰাখিম আগলৈ যে মই ভিডিঅ'বোৰ ভালকৈ দিব পাৰোঁ। আজি আহকচোন মই ৰঙালাওৰ কোমলীয়া পাতেৰে এটা চাটনিৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো আৰম্ভ কৰোঁ। চাটনি দিবৰ বাবে মানিমুনি কেইডালমানো ছিঙি ল'ম, আমি মচুন্দৰী পাত কেইটামানো ছিঙি ল'ম, কেইডালমান ধনিয়া পাতো ছিঙি ল'ম। ৰঙালাও গছৰ কোমলীয়া পাতৰ চাটনি বনাবলৈ ৰঙালাওৰ কোমলীয়া পাত লৈছোঁ, এয়া কেইডালমান মানিমুনি লৈছোঁ, দুখিলামান মচুন্দৰী পাত লৈছোঁ, দুটামান কেঁচা জলকীয়া লৈছোঁ, কেইফুটামান কেঁচা নহৰু লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখটো ল'ব আপোনালোকে। কেৰাহীটোত অকণমান তেল দিলোঁ, তেলখিনি দিয়াৰ পাছত অকণমান গৰম হোৱাৰ পাছত ইয়াত অকণমান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ কেইফুটা অকণমান গৰম হোৱাৰ পাছত এই ৰঙালাও কোমলীয়া আগৰ পাতখিনি অকণমান ভাজি লৈছোঁ। পাতখিনি অকণমান নেৰেলি যোৱালৈকে আমি ভাজি ল'ম আৰু ইয়াতে কেইটামান নহৰু দি দিছোঁ, কেইফুটামান। এতিয়া ভাজি ল'ম পাতৰ লগত নহৰুকেইটাও। নহৰু কেইটা কেঁচা গোন্ধটো যাবৰ কাৰণে ভাজি লোৱা হৈছে আৰু ইয়াতে মচুন্দৰী পাত কেইটা দি দিছোঁ। মচুন্দৰী পাত কেইটাও এতিয়া ভাজি ল'ম। ভজা হৈছে প্ৰায়। এতিয়া আমাৰ ভজা হৈ গৈছে। এতিয়া আমি এইখিনি বাতি এটাত উলিয়াই ল'ম। অকণমান ভাজি লোৱা পাতখিনি এতিয়া আমি পিচি ল'ম পটাত। আপোনালোকে মিক্সিতো পিচিব পাৰে, কিন্তু কম বস্তু মিক্সিত পিচিবলৈ ভাল নোহোৱাৰ বাবে আমি পটাতে পিচি ল'ম। এয়া কেইডালমান ধনিয়া পাত দি লৈছোঁ, এয়া মানিমুনি, এইখিনি এতিয়া পিচি আছে মায়ে। এয়া মায়ে পিচি আছে, ধুনীয়াকৈ বটি ল'ব লাগে। পটাত পিছা চাটনি খাই মজাই বেলেগ লাগে। এতিয়া এয়া পিচি থোৱা পাতখিনিৰ লগত এয়া ৰঙালাওৰ আগৰ কোমলীয়া পাত, জলকীয়া, সোৱাদ অনুসৰি নিমখ, যিখিনি আমি ভাজি লৈছিলোঁ সেইখিনি আমি এতিয়া পিচি ল'ম একেলগে। এনেদৰে পিচি ল'ব ধুনীয়াকৈ। এয়া আমাৰ চাটনি ৰেডি হৈছে। অলপ এনেকৈ থাকিলে খাই ভাল লাগে, আপোনালোকে ইয়াতকৈ মিহি কৰিলেও কৰি ল'ব পাৰে। এয়া আমাৰ ৰঙালাওৰ পাতৰ চাটনি ৰেডি হৈ গ'ল। এই চাটনিটো খাই চাবচোন, বনাই চাব, খাই কেনেকুৱা পায় নিশ্চয় ক'ব। ৰঙালাওৰ এই কোমলীয়া পাতৰ চাটনিটো আপোনালোকে যদি খোৱা নাই নিশ্চয় ট্ৰাই কৰি চাব। বিৰাটেই টেষ্টি হয় চাটনিটো খাবলৈ। আৰু যদি আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।